নমস্কাৰ, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি অন্য এটা ভিডিঅ'লৈ আকৌ আগবাঢ়ি আহিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো শেষলৈকে চাই। তেনেহ'লে আহকচোন ভিডিঅ' আৰম্ভ কৰোঁ। আজি এটা পনীৰ ৰেচিপি লৈ আহিছোঁ। মানুহজন আৰু মই বনাম দুয়ো মিলি। তেন্তে আৰম্ভ কৰোঁ, ভিডিঅ'টো দেৰি নকৰোঁ। অলপ এতিয়া চাওঁগৈ কি কি কৰিছোঁ ভিতৰত মানে পাকঘৰত। এয়া আদা নহৰু আৰু শুকান জলকীয়া 5টা দি পেলাই ইয়াত পেষ্ট কৰি থোৱা হৈছে। আৰু এয়া বিলাহী সৰু সৰুকৈ কাটি থৈছোঁ আৰু এইফালে পিঁয়াজ কাটিছোঁ। আৰু ইয়াত অলপ জিৰা, গৰম মছলা আৰু মিট মছলা অকণমান লৈছোঁ, বেছি নাই লোৱা, আধা চামুচ লৈছোঁ। আৰু মানে ৰেড চিলি নাই দিয়া, অলপ ইয়াৰ লৈছোঁ। আৰু এতিয়া আৰম্ভ কৰোঁ ৰেচিপিটো। এতিয়া এই পনীৰখিনি ফ্ৰাই কৰি লৈছোঁ ভালদৰে। এতিয়া পনীৰখিনি ভালদৰে ফ্ৰাই কৰি লওঁ অলপ। এতিয়া পিঁয়াজখিনি দিওঁ তেলত। নহৰু পেষ্টখিনি দিম তেলতে। এতিয়া তাৰ পাছতে বিলাহীখিনি দি দিয়া হৈ যাতে এতিয়া ভালদৰে পৰা লৰাব লাগিব। মছলাখিনি দি দিওঁ। বিলাহীখিনি দিয়াৰ পাছত দিছোঁ মছলাখিনি। বেছি নাই, অলপ দিছোঁ আৰু ৰেড চিলি দিয়া নাইকিয়া আমি। ইয়াত দিম বইল কৰি থোৱা আলুখিনি ফ্ৰাই কৰি ল'ব লাগিব এতিয়া ভালদৰে। আৰু এতিয়া আলু আৰু বিলাহীখিনি অলপ লাগি ধৰিছে, সেইকাৰণে ইয়াতে বেছি নহয় অলপমান পানী দি দিওঁ। আৰু এতিয়া মই যিটো উতল আহিছে অলপ, সেইকাৰণে পনীৰখিনি দি দিওঁ ইয়াতে। পনীৰখিনি দিলোঁ এতিয়া ভালদৰে উতল আহক, ঢাকি নিদিওঁ, এনেকৈ উতল আহি থাকক, তাৰপাছত কাঢ়িব পৰা যাব। আৰু এতিয়া এয়া পনীৰ বনাই হৈ গ'ল। এতিয়া খাবলৈ বহিছোঁ আৰু সকলো। বাবাহঁতি খাই আছে, আমাৰ মানুহজনেও খাই আছে। ৰেডি, এতিয়া ভাত খাওঁগৈ। এয়া বাবাই এতিয়া ভাত খাই আছে এইফালে, আৰু মানুহজনেও খাই আছে। আমি ডাইনিঙত নাই খোৱা, ঠাণ্ডা দিন যিহেতু পাকঘৰতে বনাই কৰি পাকঘৰতে সৰু টেবুল আছে তাতে খাওঁ। এনেকৈ আৰু ঘৰৰ মানুহকেইটা আলহী আহিলেহে ডাইনিঙত খাওঁ, কেতিয়াবা জুই ওচৰতো খাওঁ মন গ'লে। এয়া এতিয়া মই খাবলৈ আৰম্ভ কৰোঁ, ভোক লাগিছে। যোৱাকালি ভিডিঅ'টো মই এণ্ড কৰিবলৈ নহ'লেই। আপোনালোকে যদি চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব, মই যাতে আগুৱাই যাবলৈ পাৰোঁ। বাই বাই। আৰু নতুন ভিডিঅ'লৈ আহি থাকিম মই।